তাকো ফেলিচিটেটে কৰিব নোৱাৰিলোঁ কাৰণ কি গভৰ্ণমেণ্টৰ পৰা আহিল যে কাপোৰ দিব নালাগে আমি লিষ্ট এখন বনাই লওঁ যদি কিবা কাৰণত আমাক মানা কৰে তেওঁক ইনফৰ্ম নকৰোঁ লিষ্ট এখন বনাই লওঁ আপোনালোকে যেতিয়া আমাক নামখিনি দিব আকৌ ইনফৰ্ম নকৰিব নহ'লে অলপ বস্তুটো পাৰ্চনেল টাইপৰ হৈ যায় কিন্তু আমি বনাই থোৱাত আমাৰ আপত্তি নাই কিন্তু ষ্টুডেণ্টৰ কথা গভৰ্ণমেণ্ট প্ৰাইভেটৰ কি আছে প্ৰাইভেটত হ'লেও যদি লক্ষীপুৰৰ কোনোবা ইনষ্টিটিউটত পঢ়িছে লক্ষীপুৰৰ মানে ইনষ্টিটিউটত পঢ়া যাৰ হাইষ্ট পাৰ্চেণ্টেজ তেওঁলোকৰ নামখিনি দিয়ক স্কুলৰ ফালৰ পৰা কোন আছে এডুকেশ্যনৰ ফালৰ পৰা লক্ষীপুৰত পঢ়া প্ৰাইভেট গভৰ্ণমেণ্ট মিলি প্ৰথম তিনিজনৰ নাম দিয়ক ক্লাছ 10 আৰু ক্লাছ 12 লক্ষীপুৰত পঢ়া আৰু লক্ষীপুৰৰ বাসিন্দা মানুহ কৰিব বিচাৰোঁ তাৰোপৰি যদি এই যোৱা 15 আগষ্টৰ আগত নহয় যোৱা 15 আগষ্টৰ পৰা এই 15 আগষ্টৰ ভিতৰত যেনেকৈ বিভিন্ন খেলা হৈ গ'ল খেল মহাৰণ হ'ল কিবা হ'ল এইবোৰত যদি কোনোবাই সাংস্কৃতিক মহাৰণ হ'ল এইবোৰত যদি কোনোবাই যদি ষ্টেট লেভেলত কিবা পাৰফৰ্ম কৰিব পাৰিছে তেওঁলোকৰ নামখিনি আমি আজি আমি লক্ষীপুৰ সমজিলাত যি উদযাপন কৰিবলগীয়া 15 আগষ্ট আগন্তুক 15 আগষ্ট আছে তাৰ প্ৰিপেয়াৰনেছ সম্পৰ্কে আমি এটা আলোচনা কৰিলোঁ আমাৰ বিভিন্ন ডিপাৰ্টমেণ্ট সমাজৰ বিশিষ্ট ব্যক্তি তথা বিভিন্ন ছ'চিয়েল ৱেলফেয়াৰ আদি কৰি আমি সকলোকে আজি আমাৰ এই মিটিঙত নিমন্ত্ৰণ জনাইছিলোঁ আমাৰ লগত পুলিচ প্ৰশাসন তথা সমজিলা প্ৰশাসনো আজি মিটিঙত সহযোগিতা কৰিলে আৰু আমাৰ কি ধৰণৰ প্ৰিপেয়াৰনেছ থাকিব সিকিউৰিটি আদিৰ পৰা আৰম্ভ কৰি বিভিন্ন যিবিলাক এজেণ্ডা থাকিব সেইবোৰ আমি কিদৰে ৰূপায়ণ কৰিম তাৰ ওপৰত আজি আমাৰ মিটিংখন হ'ল আৰু মিটিংখন সুকলমে হ'ল আৰু আশা কৰোঁ 15 আগষ্টটো আমি ভালদৰে উদযাপন কৰিবলৈ সক্ষম হ'ম আৰু এই বুলি কৈয়ে আগন্তুক 15 আগষ্টৰ শুভকামনা সকলোকে জ্ঞাপন কৰিছোঁ ধন্যবাদ।